নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? মই কল্পনা বৈশ্যই প্ৰচেষ্টা চেনেললৈ পুনৰ আন এটি ৰেচিপিৰ মাজেৰে আপোনালোকৰ মাজত আহিছোঁ। সেইটো হ'ল মাছৰ কাৰী। তাৰ বাবে মই অলপ মাছ লৈছোঁ, দুটা পিঁয়াজ কাটি লৈছোঁ, জিৰা, গোলমৰিচ, আদা দুটুকুৰ, এটা নহৰু, মান ধনিয়া কেইপাতমান, 4টা কেঁচা জলকীয়া, লং, ইলাচি, ডালচেনি লৈছোঁ আৰু কেইপাতমান তজবজীয়া নৰসিংহৰ পাত লৈছোঁ। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই কেৰাহী বহাই দিছোঁ, গেছটো জ্বলাই দিলোঁ। কেৰাহীটো অলপ গৰম হ'লে মাছখিনি ভাজিম। তেল দিলোঁ মাছ ভজাৰ কাৰণে। তেলখিনি গৰম হৈ গ'ল, তাৰ বাবে মই অকণ নিমখ দি লৈছোঁ। নিমখ দিলে মাছখিনি ভজাত সহায় হয়, লাগি নধৰে। এয়া আমাৰ সৰভোগ বিলৰ মাছ। খাই হেনো বিৰাট টেষ্টি। মাছখিনি উল্টাই দিছোঁ। এয়া মোৰ মাছ ভাজি হৈ গ'ল। সেই মাছ ভজা তেলতে এইবাৰ মই আঞ্জাখন বনাম। এই লং, ইলাচি, ডালচেনিখিনি দি দিলোঁ। দুটামান পাঁচফোৰণো দিলোঁ। এইবাৰ নৰসিংহ পাতকেইটা দিলোঁ। এইখিনি অকণমান ভাজিম। মই জুইটো কমাই লৈ ভাজিছোঁ। এইবাৰ মই আদা, নহৰু, পিঁয়াজ এইখিনি গোটেই পেষ্ট কৰি লৈছিলোঁ। এইবাৰ এইখিনি ভাজিম। জুইটো অকণমান বঢ়াই দিম। এই আঞ্জাখন খুব সোনকালে হয় আৰু একোৱেই উপকৰণ বেছি নালাগে, আৰু যিখিনি দিছোঁ সেইখিনি সকলোৰে ঘৰত থাকেই প্ৰায়। কেতিয়াবা আলহী আহিলে খুব দৌৰা দৌৰি কৰি তেনেকৈ ৰান্ধি দিব পৰা যাব। আপোনালোকে ৰান্ধি চাবচোন, খাবলৈ বৰ টেষ্টি হয়। অকণমান ভাজি লওঁ, ভাজিলে জিৰাৰ গোন্ধটো ভাল হ'ব। এয়া মোৰ ভাজি হ'ল। এবাৰ মই নিমখ দিম সোৱাদ অনুসৰি। হালধি দিলোঁ। আকৌ ভাজিম। আপোনালোকে বেছিকৈ জলকীয়াও দিব পাৰে। মই কম জলকীয়া খাওঁ, সেইবাবে কম দিছোঁ। মই শুকান জলকীয়া নাখাওঁ, সেইকাৰণে শুকান জলকীয়াৰ একো ব্যৱহাৰ কৰা নাই। আপোনালোকে দিব পাৰে জলকীয়াৰ গুড়ি, ৰঙৰ কাৰণেও দিব পাৰে। মোৰ ভাজিখিনি হৈ গ'ল। এবাৰ মই এই মাছখিনি দি দিম। মাছখিনিতো যাতে ভালকৈ লাগি ধৰে তেনেকৈ দিলোঁ লগাই। এইবাৰ মই পানী দিম ইয়াত। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ সোনকালে হোৱাৰ কাৰণে। হৈ গ'ল। মই অকণমান উতলিব দিম 10 মিনিটমান।
এয়া মোৰ হৈ গ'ল। দেখিবলৈ ধুনীয়া হৈছে, আপোনালোকে এবাৰ চাবচোন। এই আঞ্জাখন মোৰ হৈ গ'ল। আঞ্জাখন খাবলৈ বহুত টেষ্টি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, তাৰপিছত মোক কমেণ্ট দিব।